खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ डिमाकुसि बरंगाजुलि सत्रआव भक्तर शिरोमणि मुंनि बिजाबमा बेखेवो सत्रिया हारिमुवारिनि सोलोंसा गुरु सानैनि हारसिंल' सिबियारि श्रीमन्त शंकरदेव बरंगाजुलि सत्रनि गायसनगिरि सत्राधिकार सोरगोआरि हरिकृष्ण महन्त आयंनि गोसोखांथियाव दिनै भक्तर शिरोमणि बिजाबमाखौ नेमखान्थि बादियै बेखेवनाय जायो प्रदीप कुमार बायना सामलायनाय बिजाबमा बेखेवनाय आफादाव नुजाथियो बिटिसिनि लेङाइ गाहाय खुंगिरि गबिन्द बसुमतारी बिटिआरनि इएम दावबायसा बर' मख'जाथाव थुनलाइगिरि थानेश्वर मालाकार बरंगाजुलि सत्रनि बिगोमा सत्राधिकर निरन्जन बर' बाबजों लोगोसे रोजानिबो बांसिन भक्तफोरनि थुबुरमायाव बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ आयंनि जिउ जारिमिनजों आबुं भक्तर शिरोमणि बिजाबमाखौ दिनै बेखेवनानै होयो আমাৰ বৰংগাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰিকৃষ্ণ দেৱ মহন্ত আটাৰ নামত আজি এখন গ্ৰন্থ ৰচনা কৰিছে এই গ্ৰন্থখন উন্মোচন কৰিবলৈ মোক ইয়াত আমন্ত্ৰণ জনাইছিলে আৰু গ্ৰন্থখন মই উন্মোচন কৰিলোঁ আশা ৰাখিছোঁ যে অনাগত দিনত এই সত্ৰখন আমাৰ এই অঞ্চলৰ এটা সমন্বয় ক্ষেত্ৰ হ'ব আৰু আটাৰ যিটো চিন্তাধাৰা আছিলে যে পিছপৰা এটা অঞ্চলত আহি এই অঞ্চলৰ ৰাইজক এটা সংস্কাৰমূলক এটা কাম কৰি সকলোকে শান্তি সম্প্ৰীতি ঐক্যভাৱে আগুৱাই লৈ যোৱাৰ যিখিনি কাম কৰি থৈ গ'ল আটাই সেইটো সদায় জীৱিত হৈ থাকক আৰু তেখেতৰ স্বৰ্গীয় আত্মা সদায় শান্তিৰে থাকক এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ কাৰণে আমাৰ বিটিআৰ চৰকাৰে এই সত্ৰৰ যিখিনি দায়িত্বত আছে সকলোৰ লগত মিলি পেলাই কি কৰিম সেইটো আমি অহা জুন মাহত আলোচনা কৰিম মই ইয়াৰ পিছত অলপ পিছত কম মই কৰি পেলাই আপোনালোকক জনাইছোঁ 2021 চনত যেহেতু টেটৰ যিসকলে কেণ্ডিডেট আছিলে পাৰ্টি আছিলে বিটিচিত কোনো এখন স্কুলৰ হোৱাৰ কাৰণে আমি এপইণ্টমেণ্টটো দিব পৰা নাই চিটেড সকলে যেতিয়া কেছটো উইথড্ৰ কৰিব তেতিয়া আমি এপইণ্টমেণ্টটো দিব পাৰিম প্ৰাক্তন বুলি কিবা বুলিতো নাই কোনোবা ইলিগেল হ'লে তাতে উচ্ছেদটো আমি কৰিমে ইয়াত নকৰা কথা নাই কিন্তু আমি সেই বুলি কেনে আপোনালোকে যেনেকৈ সুধিছে কাকবা মানে মাৰি ধৰি পঠাই দিব নেকি তেনেকুৱাটো উচ্ছেদ নহয় লিগেলি হ'ব কোনোবা মানুহ ইলিগেলি বহিছে কিবা হৈছে তাৰপিছত ষ্টাডি হ'ব ষ্টাডি হৈ পেলাই তাৰপিছত একশ্যন লোৱা হ'ব এইটো আজিৰ কথা নহয় বহুত দিন ৰাজনীতিক পৰিৱৰ্তন সম্পৰ্কে কি ক'ব যিটো হাগ্ৰামা বা দুৰ্গাদাস বৰুৱাৰ মন্তব্য আগবঢ়াই থৈ আহিছে তেওঁলোকে সংখ্যাগৰিষ্ঠ থকা বুলি কৈছে তেওঁলোকে অসমৰ সংখ্যাগৰিষ্ঠ থাকিলেতো চৰকাৰে হৈ গ'ল সংখ্যাগৰিষ্ঠ থাকিলে দুৰ্গাদাসে বহি থাকিলে হাতত হাত সাৱটি সংখ্যাগৰিষ্ঠ থাকিলে হাগ্ৰামাই হাতত হাত সাৱটি বহি থাকিলে চৰকাৰ গঠনে কৰিলে হয় ছিগনেলৰ বাবে অপেক্ষাত লক ছিগনেলটো ছিগনেল লৈ পেলাই চৰকাৰ গঠন সিগনেলটো মই নামানো ক'ত সিগনেল ৰখি আছে মই নাজানো তেখেতসকলে চৰকাৰ গঠন কৰাৰ আগতো চৰকাৰ ভাঙে চৰকাৰ গঠন কৰাৰ পিছতো চৰকাৰ ভাঙে সদায় চৰকাৰে ভাঙে বিটিআৰ অঞ্চলত যে 17 বছৰ ৰাইজক লুটিপুটি শেষ কৰি দিলে স্কুলৰ অৱস্থা ভাল নহয় ৰাস্তাৰ অৱস্থা ভাল নহয় 17 বছৰত যে চব ধ্বংস কৰি দিলে এই কথাটো কিয় নকয় চৰকাৰ গঠন কৰাৰে কথা কৈ থাকে চৰকাৰটো 17 বছৰে আছিলে না আপোনাৰ হাতত আপুনি কামহে নকৰিলে আমি যোৱা 17 বছৰৰ তেখেতসকলৰ পাপটো মুচোঁতে আমাক 1.5 বছৰ লাগিল সিহঁতৰ পাপটো মুচোঁতে 1.5 বছৰ লাগিল তাৰ পিছতে এতিয়া কাম কৰিম আমি